স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। মই আজি আপোনালোক দেখাই চাওক বানপানী। ৰাতি 2টা বজাত মোটামুটি 2-1:30মান বজাত পানী এৰাই দিছে নেকি, ভূটানে দিছে নেকি গম নাপাওঁ। জীৱনত প্ৰথমবাৰৰ বাবে আমাৰ মানে একদম ঘৰৰ ওচৰলৈকে পানী গৈছে। ইফালে পূৰা চাওক, ইফালেতো পূৰা চেছে একদম, চবৰে ঘৰত পানী উঠি গৈছে। এইফালে চাওক তেনেকুৱা পানী জীৱনত প্ৰথমবাৰৰ বাবে আমাক দেখাই আছোঁ। ৰ'ব আমাৰ ৰাস্তাত চাওক, এয়া আমাৰ ৰাস্তাত পানী। বৰ্তমানলৈকে পোহৰ হৈয়ে নাই, তথাপিও মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। চাওক দেখিছেনে এনেকুৱা কৰি পূৰা নদীৰ পানী এনেকুৱা কৰি সোমাই গৈছে। চাওক এই দেখাই আছোঁ আপোনালোকক কেনেকুৱা এটা পৰিৱেশৰ মানে সৃষ্টি হৈ গৈছে। এয়া চাওক পথাৰৰ অৱস্থা, প্ৰথমবাৰৰ বাবে এনেকুৱা কৰি পানী হৈছে জীৱনত, প্ৰথমবাৰৰ বাবে। অলপ আন্ধাৰ হৈ থকাৰ কাৰণে আমাৰ ভিডিঅ' ক্লিয়াৰ অহা নাই, তো দেখাই আছোঁ ৰ'ব আপোনালোকক। এতিয়া মানুহবিলাক উঠি আছে, চাওক আমাৰ গাঁৱৰ অৱস্থা। দেখাই আছোঁ আপোনালোকক। এইবিলাক পানী উঠিব লগা মানে এইবিলাক জাগে নহয়। ৰাতি 4টা বজাৰ এয়া দিছোঁ। চাওক গাঁৱৰ অৱস্থা কি হৈ গৈছে, একদম পুৰা নদীৰ নিচিনা হৈছে। এখন আমাৰ পথাৰত মানে পানীৰ কাৰণে পথাৰত ধানে ৰুব নোৱাৰি, কিন্তু এইবাৰ চাওক কেনেকুৱা পানী হৈ গৈছে। সিহঁতৰ ঘৰত যা ৰ'ব দেখাই আছোঁ পানী। পানী পুৰা পানী, মাছ গোটাও লাগিছে এইফালে। এখন পথাৰখন চাওক, হা বলা নাই তোৰ ধান খান্দি বেয়াকে হ'ল। ধান চান চাওক, ধান থৈ দিছিল। পানী ঘৰৰ ভিতৰত। মই গাঁওখনৰ যিমান পাৰোঁ অলপ দেখাব চেষ্টা কৰিম। মই তো চাই থাকক ভিডিঅ'টো। ভিডিঅ'ৰ কোৱালিটি একদম ভাল হোৱা নাই, মানে পোহৰ হোৱা নাই। এতিয়া এই অলপ পোহৰ হৈছে। পানী এইটো মাজৰ ৰাস্তাটোৰ চিন চাপে নাই অলপ। মই যাই আছোঁ ৰ'ব তাকে গেলে চাওক। এখন পথাৰৰ অৱস্থা। বিপুল তহঁতৰ আছি না? বাপৰে বাপ, তুমি কি কৰি আছ? পানীটো যোৱাৰ কাৰণে আপোনাৰ ঘৰত উঠছি নাকি পানী? কি ক'বা আৰু, সেই মোটামুটি 12টামান বজাত এৰি দিছে কিজানি ন পানী? কেইটামান বজাত? 1টাত না? মই 8টামান বজাত 2টা না 8টা বজাত গম পাইছোঁ মই। অঁ আমাৰ তাতে কোনোদিনে পানী উঠিব নাছিল, জীৱনত দেখা নাছিলোঁ। একদম গলি ঘৰৰ ওচৰলৈকে গৈছে আমাৰ পানী। বাপৰে বাপ, গোটেই একদম পথাৰ চিন চাপ নোহোৱা গৈছে ইফালেদি। বাপৰে বাপ, এইটো আমাৰ গাঁৱৰ নামঘৰ, পুৰা পানীৰ তলত। পংকজ
এখনি এতিয়া কেনেকৈ পাৰম তাকে ভাবিছোঁ। এখনি একদম ভয়ানক হৈ গৈছে একদম। বাপৰে বাপ, এখনি যাৱাটো ভয় লাগছি। এখনি যাম কেনেকৈ চাওক। বাপৰে বাপ, এখনি পূৰা নদীৰ পানী ডাইৰেক্ট সোমাইছে। এখনি যোৱাটোৱে সম্ভৱ হৈছে। এখনি উঠিব চেষ্টা কৰিছোঁ যাবৰ কাৰণে মই। চাওক, এইটো গাঁৱৰ মন্দিৰৰ সন্মুখত এনেকুৱা ভিডিঅ' কৰিছোঁ ৰ'বা। এইটো কোনো নদী নহয়, এই এখন পথাৰ, এইখনো পথাৰ। এইটো মাজেদি ৰাস্তা আছিল। চাওক, একো চিন চাপ নাই। চাওক, এই আমি জুম কৰি দেখাই আছোঁ। এইখিনি আমাৰ বেৰাৰ মাজত আমাৰ এইখিনি এই কঠীয়া সিঁচিছিল। এইখিনি চব চাৰখাৰ কঠীয়া সিঁচা নাই আৰু। চাওক কি সিহঁতে কি ধৰিছে, মাছ না কি? শিখৰ। ইহঁতে শিখৰ খাব আহিছে ৰাতিপুৱাই পাই। মোক ধুইছা নে নাই? মুখ চুখ নোধোৱাকে শিখৰ খাব আহিছা? হা, শিখৰ মেন। সিহঁতে মুখ চুখ নোধোৱাকে শিখৰ খাব আহিছে। দাদা তোৰ ফালে উঠছি না? চাওক, আমাৰ গাঁৱৰ মূৰৰ দৃশ্য। এতিয়া মই আপোনালোকক চকৰ ফালে যাই কিনে দেখাই আছোঁ চকত কেনেকুৱা পানী হৈছে। ক'ৰ পৰা আহিলি? যিটো না পাকঘৰত উঠছি নেকি? আৰু পাকঘৰত সোমাইছি পুৰা একদম নদী নদী। এইখন হৈছে আমাৰ পদ্মানন্দ আদৰ্শ শিশু নিকেতন। চাওক, এইখন আনন্দ বজাৰ। আনন্দ বজাৰৰ অৱস্থা চাওক। কালি বজাৰ আছিল। দাদা ধৰত মানে এইখন বালিকা স্কুল, পদ্মানন্দ বালিকা স্কুল এখন। আৰু এইফালে আপোনাৰ দেখাই আছে হাইস্কুলখন দেখাই আছোঁ। চাওক, পদ্মানন্দ হাইস্কুল দেখাই আছোঁ আপোনালোকক। চাওক, পদ্মানন্দ হাইস্কুলৰ সন্মুখত চাওক। চাওক, আৰু ভদ্ৰেদাৰ দোকানত পুৰা পানী সোমাইছে। গোটেই চব দোকানতে সোমাইছে পানী। পানী আমাৰ এইটো চক। এইটো চাওক, আমাৰ চকৰ অৱস্থা। এখন আমাৰ দুৰ্গা মন্দিৰৰ ফিল্ড এখন নদী হৈ গৈছে। দুৰ্গা মন্দিৰৰ ফিল্ড এখন। এইটো হৈছে আমাৰ দৰঙা নদী। এইটোৰ পানী আৰু চব গাঁও বুৰে পেলাইছে একদম। পানী চাওক, জুম কৰি দেখাই আছোঁ। এনেকুৱা পানী আহিলি বা এনেকুৱা পানী এৰি দিলি ক'ত গাঁৱত নুঠব কচোন কওকচোন।